আজি এটা নতুন ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আহক আমি জানো ফেসবুক পেজত কেনেদৰে থাম্বনেল লগায়। বহুতে হয়তো নাজানে যে ফেসবুক পেজত কেনেদৰে থাম্বনেল লগাব পাৰি। আৰু এটা ভিডিও যেতিয়া আমি ফেসবুক পেজত আপলোড কৰোঁ তাৰ পিছত থাম্বনেলখন নলগালে ভিউ কমে বা কম আহে, বহুতে কয় বা বহুতে সেইটো অনুভৱ কৰে। যদি আমি ফেসবুক পেজত ভিডিও তাৰ ওপৰত থাম্বনেলখন লগাওঁ তেতিয়াহ'লে দেখাটো ভাল লাগে। তো সেইকাৰণে বহুতে হয়তো বহুকেইবাৰ ট্ৰাই কৰিছে বা বহুতে হয়তো নাজানে, সেইবাবে হয়তো আজি আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু যদি আপোনালোক এতিয়ালৈকে মোৰ চেনেলত নতুন তেনেহ'লে যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই আহিয়ে থাকিম। এতিয়া যেতিয়া আমি ফেচবুকত ভিডিঅ' এটা আপলোড কৰোঁ তাৰপিছত আমি থাম্বনেলখনৰ কাৰণে হাবাথুৰি খাওঁ বা থাম্বনেলখন আমি লগাব নোৱাৰোঁ। আহক কম সময়ৰ ভিতৰত আপোনালোকক আজি কেনেদৰে থাম্বনেলখন লগাব পাৰি বা ক'ত গৈ লগাব পাৰি তো আপোনালোক অতি সহজতে বুজাবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকে বুজি নাপায় তেনেহ'লে মোক ইউটিউবৰ নিয়চাম বুলি চেনেলত কমেণ্ট কৰিব পাৰে, নহ'লে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব পাৰে। মই আপোনালোকক অতি সোনকালে উত্তৰবিলাক দি দিম বা জনাই দিম কেনেকৈ কি কৰিব লাগিব বা কি হৈছে। তো বেছি পলম নকৰি আহক আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। এতিয়া আমি ক্ৰম ব্ৰাউজাৰত যাই চাৰ্চ কৰি কিনে ফেচবুক ক্ৰিয়েটৰ ষ্টুডিঅ' বুলি মাৰি দিব লাগিব। আৰু এনেদৰে মাৰি কিনে চাৰ্চ কৰাৰ পিছত পেজটো বৰ্তমান লোডিং হৈ আছে, আৰু লোডিং হোৱাৰ পিছত আপোনালোকে হয়তো ফাৰ্ষ্ট লিংকটো দেখিছে ফেচবুক ক্ৰিয়েটৰ ষ্টুডিঅ' বুলি, আৰু তাত ক্লিক কৰি দিব লাগিব। তাত ক্লিক কৰি দিয়াৰ পিছত অলপ সময়ৰ পিছত এটা নতুন পেজ খোলা যাব, আৰু এইটো নতুন পেজ খোলা গ'ল। আৰু আপোনালোকে সেইটো দেখি আছে, আৰু ছাইডত এটা অপশ্যন আছে পাব্লিছ বুলি, তো তাত যে আমি ক্লিক কৰিব লাগিব। আৰু তাত ক্লিক কৰাৰ লগে লগে পেজত যিমানবিলাক ভিডিঅ' আছে, আপোনাৰ যিমানটা পেজ থাকক গোটেইকেইটা পেজৰ ভিডিঅ' আপোনাৰ সন্মুখত শ্ব' কৰিব। আৰু আপোনালোকে হয়তো দেখি আছে সেই ভিডিঅ'কেইটা শ্ব' কৰিছে এনেদৰে। কাৰ্চিনডালে ধুনীয়াকৈ দেখুৱাই দিয়া হৈছে। তাত এটা সৰু বক্স আছে, তাত গৈ আপুনি ক্লিক কৰি দিব লাগিব সেই বক্সটো। সেই বক্সটো ক্লিক কৰাৰ পিছত ওপৰত ইডিট বুলি আহিব। কাৰ্চিনৰ দ্বাৰা দেখুওৱা হৈছে যে ইডিট পোষ্ট বুলি। এডিট পোষ্টত এবাৰ আপুনি ক্লিক কৰি দিব লাগিব। এডিট পোষ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো ভিডিঅ'ত ক্লিক কৰিছিলোঁ তো সেই ভিডিঅ'টো থাম্বনেল লগাব পৰা হৈ যাব, আৰু এটা নতুন পেজ খোলা যাব। আৰু ছাইডত আপোনাৰ থাম্বনেল বুলি লিখা আছে, তাত যাই ক্লিক কৰিব লাগিব। থাম্বনেলত আপোনাক কাৰ্চিনৰ সহায়ত মই দেখাবলৈ চেষ্টা কৰিম। এয়া কাৰ্চিনৰ সহায়ত দেখিছে হয়তো। আৰু এনেদৰে এটা নতুন পেজ খোলা যাব। পেজ খোলাৰ পিছত আপোনাৰ ইমেজ বুলি আহিব, এটা এড ইমেজ, তাত ক্লিক কৰিব লাগিব। এনেদৰে ক্লিক কৰাৰ লগে লগে এনেদৰে গেলাৰীত আহিব, আৰু গেলাৰীৰ পৰা আপোনাৰ যোনখন ফটো আছে সেইখন ফটো চিলেক্ট কৰি ডান মাৰি দিলেই সেই ফটোখন লাগি যাব। এনেদৰে সম্পূৰ্ণ হৈ এটা ফেচবুক পেজত ভিডিঅ'ত থাম্বনেল লগোৱা প্ৰচেছটো। ধন্যবাদ।